হাই এভৰিৱান প্ৰথমতে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আমি পুনেত কেনেকৈ ভোগালী বিহু উদযাপন কৰিলোঁ তাকে কেইটামান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আহকচোন চাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া মেজি জ্বলোৱা হৈছিলে তাকে মই অকমান সেৱা কৰি ললোঁ আসলতে আগতে আৰম্ভ হৈ গ'ল আমি পোৱাৰ আগতে শেষ হ'ল তাৰ পিছত এয়া ষ্টেজত বিহু আৰম্ভ হ'ল ষ্টেজত ননচাকে কেনেকেনো থাকিম ময়ো এয়া ষ্টেজত অকমান নাচিলোঁ চবৰ লগতে ধেমালি কৰিলোঁ বহুত ভাল লাগিলে ইফালে মানুহৰ আৰু বেলেগ ফূৰ্তি ৰ'বই পৰা নাই বিহু গান শুনি নাচিয়ে আছে বহুত গোটেইজনী একেবাৰে হালি জালি ক'ব নোৱাৰা হৈ গৈছে বিহুত ভোগালী বুলিলে মেইনটো খোৱাটোৱে গতিকে খোৱাটো বহুতেই ভাল আছিলে আৰু এয়া আমি খাবলৈ আহিছোঁ আৰু এয়া বিশেষ অসমৰ কাজি নেমু যোনটো মানে চবৰে প্ৰিয় তাৰপিছত ভাত দাইল মাছৰ সৰিয়হ দিয়া তৰকাৰী তাৰপিছত মিক্স ভেজ আৰু লগতে চিকেন এয়া তাৰপিছত আৰু মিঠাইও আছিলে খোৱাটো বিৰাট টেষ্টি আছিলে মুঠতে আমি বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ আৰু বহুত ভাল লাগিলে আপোনালোকে আপোনালোকৰ বিহু কেনেকৈ উদযাপন কৰিলে আৰু কি খালে মোক জনাবলৈ নাপাহৰিব দেই কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব